বানপানী লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি মিছন লৈছিলে মিছন হোম ৰেস্কিউ এণ্ড ৰিষ্ট'ৰ আজিলৈকে 4 দিনত আহি গ'ল এইখিনি সময়ত কি ক'ব আমাৰ আজি 4 দিনত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰৰ কামত আমি লাগি আছোঁ আৰু আজি এইখন নতুন গাঁৱত আমি আহি যি গাঁওখন হ'ল বিহুবৰ ফাটৰশিল বুলি তেওঁলোকে ইয়াতে মানে আছে আৰু এই ঠাইত যিহেতু মানে বেছিভাগ মানে প্ৰায় ঘৰত মানে এনেকুৱা পলো জাপি আছে বা পাকঘৰ ভাঙি মানে লুণ্ডবন্ধ হৈ আছে তো এইবোৰ বহুতখিনি কাম এইটো গাঁৱতো আছে 12টা ঘৰ আমাৰ ছাৰ্ভে টীমে আইডেণ্টিফাই কৰি থৈছে ইয়াৰ আমি এতিয়া গোটেইটা টীম আমাৰ 10টা টীম এতিয়াও আমি আন পৃথক ঘৰত মানে এনেকুৱা সোমাই কাম কৰি আছে আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এইখিনি সহায় যি ঘৰ মালিকৰ লগত বা ঘৰ ইয়াত থাকিব পৰা তেওঁলোকৰ ৰুম থাকাৰ সত্ত্বেও মানে তেওঁলোকৰ যি কেম্পাছ তেওঁলোকৰ যি আশে পাশে থকা যি ঘৰ বনাই লোৱা বা বিভিন্ন সৰু মানে য'ত মানে মটৰচাইকেল ডুবি আছে কিবা বস্তু বাহিনী ডুবি আছে ফলত তো এইবিলাক মানে আমি উদ্ধাৰ কৰাত মানে সহায় কৰিছোঁ আৰু আমি যিমান পাৰোঁ আমি আমাৰ টাৰ্গেটত আমি কাম কৰি যাম আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সজাতি দলে ভলণ্টিয়াৰ টীমে মানে মনেৰে বহুত মানে আমি শ্ৰমদানত মানে আমাৰ টীমে কাম কৰি আছে আৰু সেইটো মানে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা মিছনত যেহেতু আমি আগবাঢ়িছোঁ এই মিছনখন আমি এই ফ্লাড এফেক্টেড যেহেতু বিহুবড়ো মানে শিৱসাগৰ জিলাত পৰে নাজিৰা মানে ক' ডিষ্ট্ৰিক্টত পৰে সেইটো আমি নাজিৰা চাৰ্কলৰ আণ্ডাৰ আছে তেওঁলোকৰ সেই ঠাইত আমি কাম কৰি আছোঁ আজিলৈকে কেইখন গড় হ'ল য'ত ৰেস্কিউ কৰিলে যোৱাকালিলৈকে আমাৰ গোটেই হোম ৰেস্কিউ আৰু ৰেষ্ট'ৰ যিমান কৰিলোঁ আমি সেইখিনি আমাৰ 42 হ'ল আৰু আজি 12খনত আমি কাম কৰি আছোঁ ইয়াৰ বেছিও কৰিব পাৰিম তো ইয়াৰ কাৰণে আমি সেইটো গাঁৱত আজি সময় যিমান লাগে আমি ইয়াত মানে কৰি যাম নমস্কাৰ আপোনালোকে আমাৰ এইখিনি চফা কৰিবলৈ আহিছে আমি ভাল লাগিছে ইমান লেতেৰা হৈ আছে আজি ভালেমান দিন হ'ল ঘৰ দুৱাৰ চফা কৰিবলৈ কোনো অহাই নাই আমাৰ গোটেই লেতেৰা হৈ আছে আজি আপোনালোকে আহিছে যে চফা কৰিবলৈ আমাৰ ভাল লাগিছে মানে আপোনাৰ নামটো কি আছিলে মোৰ নাম দীপা দাস চেত্ৰী গাঁওখন বিহুবৰ গীতি চাইটি মোৰ নাম শ্ৰীমতী শিৱানী লামা আজি বিহুবৰ গীতি চাইটিং নেপালী খুটি ঘৰ বনাই দিছে চাফা টুপা কৰি দিছে ভাল লাগিছে আমাৰ বহুত বস্তু নষ্ট হৈ গ'ল বেয়াও লাগিছে আপোনালোকে আহিলে ভাল লাগিলে সেইটো ক'ব বিচাৰিছোঁ আগৰ কোনো টীম অহা নাছিলে আজি আপচুৱে যি কাম কৰি দিলে তাৰ কাৰণে ভাল পালে কি ক'ব আৰু আপোনালোকে ইমান দূৰৰ পৰা আহিছে তো ইমান খৰচ কিবা কাম কৰিবলৈ কাৰণে তো সেইকাৰণে ভাল পাইছোঁ আপোনালোকক আৰু ইমান দূৰৰ পৰা আহিছে আমাৰ ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্ট আপোনাৰ বিহুবৰ গীতি চাইডিঙত তো আপোনালোকৰ দলটোৰ নাম আছিলে এপচু দল আছে আপোনাৰ এইটো আহিছে ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ আপোনালোকক আপোনাৰ নামটো কি আছিলে মোৰ নাম শ্ৰী বিকাশ তান্ত্ৰিক বিকাশ তাঁতী ন